নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ নদিয়াল ব্লগৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু লগতে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয় জানেনে বাৰু? মোৰ ভিডিঅ'টোৰ থাম্বনেইলখন দেখিয়ে আপোনালোকে ক্লিক কৰাৰ বাবে মই সকলোকে আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাৰু যি নহওক, মোৰ আজি ৰাতিপুৱা যাত্ৰা হৈছে এতিয়া মানে অৰুণাচল প্ৰদেশৰ পাপুমপাৰে ডিষ্ট্ৰিক্টলৈ মই এই ৰাতিপুৱা ওলাই আহিছোঁ। আৰু মোৰ আজি যাত্ৰাটো খুব ভালেই বুলি ক'ব লাগিব দেই, কাৰণ মইতো ড্ৰাইভাৰ মানুহ ন, গতিকে মই আজি ৰিজাৰ্ভ এটা আছিলে। প্ৰথম যাত্ৰাটো পাপুমপাৰে ডিষ্ট্ৰিক্টলৈ, অৰুণাচল প্ৰদেশৰ পাপুমপাৰা ডিষ্ট্ৰিক্ট। নামটো শুনিছে নাই বাৰু? কমেণ্ট এটা কৰি জনাবচোন দেই। কিন্তু আহি থাকোঁতে এই সময়কণতেই মই দেখা পালোঁ, আমাৰ এইখন হৈছে অসমৰে মানে দফলাগড় চাহ বাগিচাৰ এটা নান্দনিক দৃশ্য। ইমান মৰম লগা সেউজীয়া সেই চাহপাতখিনি দেখি খুব ভাল লাগিলে। সেইকাৰণে ভাবিলোঁ মোবাইলত বন্দী কৰি লওঁ ইয়াৰ এই সৌন্দৰ্যটো, মানে চাহ বাগানখনৰ সৌন্দৰ্যটো। সঁচাকৈ সেউজীয়া পৰিৱেশটো দেখাৰ লগে লগে খুব ভাল লাগি আহে। মনটোৱে কিবা এটা মোৰ ফূৰ্তি যেন লাগে, আনন্দ যেন লাগে। মনতে যে কিবা এটা আনন্দই বিৰাজ কৰিছে, তেনেধৰণৰ এটা ভাৱ হয়। আপোনালোকৰ হয়নে বাৰু? সেউজীয়া এটা পৰিৱেশ পোৱাৰ লগে লগে মনটো ভাল লাগি উঠেনে বাৰু? কমেণ্ট এটা কৰি জনাব দেই। মোৰ কিন্তু খুব ভাল লাগে সেউজীয়া পৰিৱেশৰ মাজত সোমাই থাকিবলৈ, মই খুব ভাল পাওঁ। মই এটা সময়ত সেই মোৰ ল'ৰালি কালত সেই সময়কণত মই এটা পৰিৱেশ বিচাৰি গৈছিলোঁ, বিমাৰী বুলি কোৱা জেগা এখনলৈ। তালৈ চাইকেল চলাই গৈ মই সেউজীয়া পৰিৱেশৰ মাজত খন্তেক সময় জিৰাইছিলোঁ। বাৰু যি নহওক, এয়া আমি এতিয়া অসম অৰুণাচলৰ সীমান্তৱৰ্তী ৰাস্তাত উপস্থিত হৈ গ'লোঁ। বৰ জৰাজীৰ্ণ অৱস্থা দেই। চৰকাৰ আহিছে গৈছে, কিন্তু ৰাস্তাটো আজিলৈকে হোৱাগৈ নাই। একেবাৰে বেয়া ৰাস্তাটো, জৰাজীৰ্ণ অৱস্থা। কৈছোঁ নহয়, খেলেলেং এনেকৈয়ে যাব লাগে। মানে গাড়ী কোনো কাৰণত আপুনি স্পীড চলাব নোৱাৰিব, গাত গুটলি ঢেৰ। আৰু এই ৱালখন যে দেখিছে আপোনালোকে, এইখন হৈছে অৰুণাচল প্ৰদেশৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অফিচৰ ৱাল। মই দেখুৱাম এতিয়া আপোনালোকক। এইটো হৈছে এই যিমান দীঘলকৈ ৱাল মাৰি থৈছে যে, সেইটো হৈছে অৰুণাচল প্ৰদেশৰ পাপুমপাৰে ডিষ্ট্ৰিক্টৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অফিচৰ ৱাল। এইটো বাউণ্ডাৰী ৱাল হয়। এয়া বেনাৰখন মাৰি থোৱা আছে, পোষ্টাৰ এখন দেখিছে নহয়, বেনাৰখন। এয়া হৈছে পাপুমপাৰে ডিষ্ট্ৰিক্টৰ বালিজানৰ ফৰেষ্ট অফিচৰ এইখন বেনাৰ। বাৰু যি নহওক, আপোনালোকক মই এনেকৈয়ে দেখুৱাই গৈ থাকিম। মানে গাড়ীত মোৰ পেচেঞ্জাৰ আছে ন, ৰৈ মই ভিডিঅ'বিলাক বনাব নোৱাৰোঁ, বা ৰৈ আপোনালোকক মুখখন দেখুৱাই এনেকৈ কেমেৰাটো আগফালে লৈ মই ভিডিঅ' বনাবলৈ সময় নাপাওঁ, কাৰণ গাড়ীত পেচেঞ্জাৰ থাকে। সেইকাৰণে মই সেইখিনি কাম কৰিব নোৱাৰোঁ। কিন্তু আহি থকা সময়ত যেতিয়া অৰুণাচললৈ বুলি অহা যায় ন, তেতিয়া অৰুণাচলৰ সেই পৰিৱেশটো, সেউজীয়া পৰিৱেশটো দেখি প্ৰায় মন কৰোঁ যে কেমেৰাটো উলিয়াই কেমেৰাত বন্দী কৰি লওঁ অৰুণাচলত। মই এই পাহাৰৰ ভিউটো যে চিনটো, এইটো ল'বলৈ চেষ্টা কৰিছিলোঁ। চাওকচোন, ইমান ধুনীয়া লাগিছে। পাহাৰখন মোৰ পৰা লাহে লাহে আঁতৰলৈ গৈ আছে, নহয়নে বাৰু? ইমান ধুনীয়া লাগিছে। আৰু পাহাৰৰ মাজৰ সেই সেউজীয়াখিনি বহুতেই ভাল লাগে। মানে কেতিয়াবা ভাগৰুৱা সময়ত যদি আহি এনেকুৱা সেউজীয়াৰ মাজত বহি খন্তেক সময় জিৰণি ল'বলৈ পাওঁ, মনটো সঁচাকৈ ভাল লাগি যায়। গতিকে মই ইয়ালৈ আহিলে খন্তেক সময় জিৰাওঁ। প্ৰায় পাহাৰৰ কাষৰ সেই সৰু জুপুৰিবিলাক আছে যে, তাতে বহি জিৰাবও পাৰি। আৰু তাতে বহি আপুনি খুব আৰাম কৰিব পাৰে। কিন্তু মোৰ আজি সময় নহ'ল, লগত পেচেঞ্জাৰ আছিলে, খুব লৰালৰি আছিলোঁ। সেইকাৰণে বহি পেলাইও আপোনালোকলৈ ভিডিঅ' এটা বনাব নোৱাৰিলোঁ। আৰু দুখ কৰিব নালাগে, ধুনীয়া পাহাৰখনক আপোনালোকক উপভোগ কৰিবৰ কাৰণে মই সৰুকৈ ভিডিঅ'টো আপোনালোকলৈ প্ৰেৰণ কৰিছোঁ। আগন্তুক দিনত, ধৰি লওক আগন্তুক দিনত মই যদি এই পাহাৰটোলৈ আহোঁ, আকৌ অৰুণাচললৈ আহোঁ, তেনেহ'লে একেবাৰে ভিতৰৰ ফালে গৈ মই আপোনালোকক সেই ঝৰ্ণাখিনি, সেই লোহাৰ দলংখন, এনেধৰণৰ বস্তুবিলাক বা তাত থকা নদীবিলাক মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে চাই থাকিব আপোনালোকে নদিয়াল ব্লগ। আৰু ভাল লাগিছে যদি এটা ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে পাহৰি নাযাব। লাইক এটা, কমেণ্ট এটা কৰি জনাবচোন দেই। ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল, পাহাৰখন চাই কেনেকুৱা মনত অনুভৱ হ'ল, আৰু এনেকুৱা সেউজীয়া পৰিৱেশ এটা পোৱাৰ পাছত আপোনালোকৰ মনটো কেনেকুৱা এটা, মনৰ মাজত কেনেকুৱা এটা অনুভৱ হয়, তাৰ বিষয়ে অকণমান চুটিকৈ হ'লেও